আজি লৈ আহিছোঁ অসমীয়া ভাষাৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্যন। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপডেট কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰ আগতে পাই থাকিব। থেংক ইউ। আজিৰ 1 নম্বৰ কুৱেশ্যনটো হ'ল মাতৃভাষা আৰু মাতৃদুগ্ধৰ সমতুল্য এই অভিমত কাৰ? ক নম্বৰত আছে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ, খ নম্বৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ, ঘ নম্বৰত মহাত্মা গান্ধীৰ আৰু ঘ নম্বৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰ মহাত্মা গান্ধীৰ। অসমত অসমীয়া ভাষা এলাগী হৈ পৰিছিল। ইংৰাজসকলে অসমত ৰাজত্ব কৰাৰ সময়ত কিয় কোনে অসমীয়া ভাষাক এলাগী কৰিছিল? ক নম্বৰত কেৰাণী মহৰীসকলে, খ নম্বৰত মিছনেৰীসকলে, ঘ নম্বৰত ব্ৰিটিছ শাসকসকলে আৰু ঘ নম্বৰ স্কুলবোৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰাণী মহৰীসকলে। সেই সময়ৰ যিবিলাক কেৰাণী মহৰীসকল আছিল তেওঁলোকে কৰিছিল। তিনি নম্বৰ মাতৃভাষাত লিখা এখন নোবেল পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থ হ'ল তলৰ কোনটো? ক নম্বৰ সাবিত্ৰী, খ নম্বৰ গীতাঞ্জলি, ঘ নম্বৰ মৃত্যুঞ্জয় আৰু ঘ নম্বৰ গোৰা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব খ নম্বৰ গীতাঞ্জলি। 4 নম্বৰটো হ'ল মাতৃভাষাই মানসিক উৎকৰ্ষ সাধন কৰে দেশীয় ভাষাত লিখা গ্ৰন্থৰ যোগেদি। কাৰণ ক নম্বৰত মাতৃভাষাত আমাৰ মনৰ প্ৰতিবিম্ব ৰূপায়িত হয় বাবে, খ নম্বৰ অন্য ভাষাৰ সাহিত্যই অন্তৰ্নিহিত ভাৱেৰে উদ্বুদ্ধ কৰিব নোৱাৰে বাবে, ঘ নম্বৰ এডভেঞ্চাৰ কাহিনীবোৰে আনন্দ দিব নোৱাৰে বাবে, আৰু ঘ নম্বৰ অন্য ভাষা সাহিত্য দুৰ্লভ বাবে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ মাতৃভাষাত আমাৰ মনৰ প্ৰতিবিম্ব ৰূপায়িত হয় বাবে। 5 নম্বৰ কুৱেশ্যনটো হ'ল কি সাহিত্যৰ অধ্যয়নৰ ফলত অনুভূতি, ৰুচি আদিয়ে সঠিক কাম দিয়ে? ক নম্বৰত আছে কাব্য সাহিত্য, খ নম্বৰত আছে বিদেশী সাহিত্য, ঘ নম্বৰত আছে অনুদিত সাহিত্য আৰু ঘ নম্বৰত আছে কল্পবিজ্ঞান সাহিত্য। ইয়াৰে ক নম্বৰটো শুদ্ধ উত্তৰ। আমি আহিছোঁ এতিয়া 6 নম্বৰ কুৱেশ্যনলৈ। মানুহে সুখ দুখৰ কথা পাতিবলৈ কি ভাষা ব্যৱহাৰ কৰে? মাতৃভাষা ক নম্বৰত আছে, খ নম্বৰত ইংৰাজী ভাষা, ঘ নম্বৰত দেৱান, ঘ নম্বৰত আছে হিন্দী ভাষা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাতৃভাষা। আমি সদায় সকলোৱে মাতৃভাষাটো ব্যৱহাৰ কৰি বেছি ভাল পাওঁ। 7 নম্বৰত আছে মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে? ক নম্বৰত আছে সৌন্দৰ্যবোধ, খ নম্বৰত ৰুচিবোধ, ঘ নম্বৰত ভাতৃত্ববোধ আৰু ঘ নম্বৰত আছে হীনমন্যবোধ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব ৰুচিবোধ। আমি আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। মাতৃভাষা প্ৰয়োগৰ দ্বাৰা ছাত্ৰসকলৰ কি বাঢ়ে? মাতৃভাষা প্ৰয়োগৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ কি বাঢ়ে? ক নম্বৰত বিধেয় ভাৱ বাঢ়ে,
খ নম্বৰত হিনমন্য পদ বাঢ়ে, ক নম্বৰত বিচাৰ শক্তি বাঢ়ে আৰু ঘ নম্বৰত সহনশীলতা বাঢ়ে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বিচাৰ শক্তি বাঢ়ে। আমি আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। সংস্কৃতিৰ এবিধ অংগ কি? সংস্কৃতিৰ এবিধ অংগ কি? ক নম্বৰত আছে দেশ, খ নম্বৰত ভৌগোলিক সীমা, গ নম্বৰত শিক্ষা আৰু ঘ নম্বৰত ভাষা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ ভাষা। 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে শুদ্ধটো কোনটো শুদ্ধ লিখা। মাতৃভাষা হ'ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰৱেশৰ বাবে শিকা ভাষা। খ নম্বৰত আছে মাতৃভাষাৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে দায়িত্বশীল নাগৰিক হ'ব নোৱাৰে। এইটোতো ভুল আছে। গ নম্বৰ আছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা অন্তৰ্ভুক্ত হোৱা নাই। এইটো ভুল। ঘ নম্বৰত আছে বৰ্তমান বৈজ্ঞানিক প্ৰগতিৰ খবৰবোৰ কেৱল ইংৰাজী ভাষাতে পোৱা যায়, মাতৃভাষাত পোৱা নাযায়। এইটো নহয়, শুদ্ধটো হ'ব ক নম্বৰটো। ক নম্বৰত আছে মাতৃভাষা হ'ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰৱেশৰ বাবে শিকা ভাষা। 11 নম্বৰলৈ আহিছোঁ। ইংৰাজ চৰকাৰে ইংৰাজীকেই স্কুল কলেজৰ মাধ্যম ৰূপে স্বীকৃতি দিয়া চনটো কি? ক নম্বৰত 1840, খ নম্বৰত দিয়া আছে 1835, ঘ নম্বৰত 1947 আৰু এইটো আচলতে চতবা দি আছে, এইটো সৰু ডাঙৰ হ'ব লাগিছিল 1930 চনত। শুদ্ধটো হ'ব 1835, খ নম্বৰ। 12 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। কোনটো শুদ্ধ? সৰুৰ পৰাই শিশুই মাতৃভাষাতেই মনৰ ভাৱ প্ৰকাশ কৰে। নিজক সহজে আত্মপ্ৰকাশ কৰিব পৰা ভাষাটো হ'ল মাতৃভাষা। ইংৰাজীক খ নম্বৰ আছে ইংৰাজীক শিক্ষাৰ মাধ্যম কৰাটো বিপদজনক। ঘ নম্বৰৰ ইংৰাজীক মাধ্যম কৰা মানে ছাত্ৰ ছাত্ৰীসকলৰ ভাৱনা বা ধ্যান ধাৰণা উন্নত কৰা। ঘ নম্বৰ ইংৰাজী বাঘৰ ভাষা। ইয়াৰ শুদ্ধটো হ'ল খ নম্বৰ। তলত দিয়া বাক্যবোৰৰ কোনটো শুদ্ধ? ক নম্বৰ আছে মাতৃভাষাৰ লগত আমাৰ দেহৰ সম্পৰ্ক। খ নম্বৰ মাতৃভাষাৰ লগত আমাৰ তেজৰ সম্পৰ্ক। ঘ নম্বৰ ইংৰাজী বা হিন্দী আমাৰ মাতৃভাষাৰ সমতুল্য ভাষা। ঘ নম্বৰটো আছে মাতৃভাষাৰ পৰা শিকাটো কষ্ট। ইয়াৰ শুদ্ধটো হ'ল মাতৃভাষাৰ লগত আমাৰ তেজৰ সম্পৰ্ক। 14 নম্বৰটো হ'ল আঞ্চলিক ভাষা শিকাৰ মাধ্যম নহ'লে শিশুৰ মানসিক বিকাশ কি হয়? ক নম্বৰত উন্নত নহয়, খ নম্বৰত বাধাগ্ৰস্ত নহয়, ঘ নম্বৰত অধপতিত নহয় আৰু ঘ নম্বৰত পৰিপূৰ্ণ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উন্নত নহয়। 15 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। মাতৃভাষা বিষয়টো বুজাবলৈ শিক্ষকসকলে ইয়াত ক নম্বৰত আছে কঠিন পায়, খ নম্বৰত সহজ পায়, ঘ নম্বৰত অতি কম সময় খৰচ কৰিব পাৰে, ঘ নম্বৰত বিৰক্তি পায়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব খ নম্বৰ সহজ পায়। আজিৰ লাষ্ট কুৱেশ্যনটো লৈ আহিছোঁ। সাহিত্য অধ্যয়ন মাতৃভাষাৰ যোগেদি হ'লে ছাত্ৰসকলে কি হয়? ক নম্বৰ সোনকালে বুজি পায়, মানস পটত সেই কথা বা কবিতাটোৰ ভাৱ স্পষ্ট হৈ উঠে, বিৰক্তিবোধ কৰে আৰু এটা ঘ নম্বৰ আছে অন্যমনস্ক হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ মানস পটত সেই কথা বা কবিতাটোৰ ভাৱ স্পষ্ট হৈ উঠে।